গান এটা কোৱাচোন কোনজনীয়ে গান গাব জানা সেইটো কোৱা মই গান গাব নাজানো বাৰ্বি জানা ন ইনে কিবা এটা তুমি যে এটা গান গোৱা এপিনে চাই গোৱা বাবা তুমি কোৱাচোন তুমিনো কি জানা একো নাজানা অঁ পঢ়িব নাজানে নমস্কাৰ বন্ধু বান্ধৱীসকল কেনে আছে আপোনালোক আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি মই যাবলৈ ওলাইছোঁ নামঘৰত তাত ভাদ মাহত নাম লৈছে তো আমাৰ ঘৰত মানে ঘৰৰ পৰা মানে শৰাই দিব যাওঁ চাই থাকিব ভিডিঅ'টি একদম শেষলৈ ইমান দেৰি কৰিছে আমাৰ মাতাৰে বিশেষকৈ মই যাওঁ থাৰ্ড গ্ৰেডৰ পৰীক্ষাৰ মানে ভাল হ'বৰ কাৰণে সেৱা কৰিবলৈ যাওঁ গোপিনীসকলৰ সেৱা ল'বলৈ যাওঁ সেইটোৱে আৰু মই বেটাৰ ভাগৰ গাড়ীখন লৈ এয়া কি গাড়ী হৈ ইয়াৰ ভাগৰ এখন লৈ আহিছোঁ এখন কেনেকৈ চলাই মন ইয়াতে থৈ দিওঁ দেই তোমাৰ গাড়ীটো ইয়াতে থৈ দিওঁ এয়া আমি মা আৰু মই গৈ আছোঁ ৰ'দটো পৰিছে বেলিটো সেইটো ৰাস্তা আগলৈ যাব লাগিব এয়া নামঘৰ পাই গ'লোহি কাক মই নাযাওঁ দেই এয়া আমাৰ নামঘৰ পাই গ'লোহি হাই কৈ দিয়া বাৰ্বিও হাই কৈ দিয়া এয়া নামঘৰটো দেখাই দিছোঁ মানুহ এতিয়ালৈকে কোনো অহা নাই এয়া আমাৰ নামঘৰ কেনেকুৱা লাগিছে কৈ দিয়া ভাল লাগিছে নাই কিন্তু তুমি যে গা ধুই নাহিলা কেলে ফোন কৰিছিলা কৰা আকৌ দদৰ কথা নুসুধিলা দেখোন কেতিয়া কেতিয়া অথনি দদৌ কি কৰিছে নুসুধিলা দেখোন হাই আপোনালোক কি কৈছিলা অঁ আৰু আপোনালোকৰ ভালনে তোমালোকৰ ভালনে বেয়া কৈ দিয়া অঁ স্কুল গৈ আছা নে কৈ দিয়া আকৌ গৈ আছা পঢ়িব পাৰিছা নাই স্কুলত পাৰিছা অঁ কাজিয়া লগা নি আকৌ দুইজনীয়ে বাৰ্বি তুমি লাগা নি নামঘৰৰ পিছফালৰ ডোখৰ ইমানতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব
আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি। আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, কৰি দিব আকৌ। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।